Hi guys, it's me Pranjal. এই ভিডিওত আমি HTML বিষয়ে জাস্ট বেসিক নলেজ এটা চাবলৈ ট্ৰাই কৰিম। তো HTML হয় কি সেইটো চাই লওঁ। প্ৰিণ্টাৰ এক্সপ্ল'ৰ কৰিব। গুগল ইয়াত আপুনি HTML বুলি সাৰ্চ কৰিব। তো কথা আমি চাই লওঁ কি হয় HTML। হৈছে HTML আপুনি উইকিপিডিয়াত গৈ চাব। HTML ফুল ফৰ্মটো হ'ল Hypertext Markup Language হৈছে HTML। ক্লিয়াৰ? তো HTML এর যেটো এক্সটেনশন হয় হয়েছে ফাইল এক্সটেনশন এটো .html ক্লিয়ার হয়েছে। তো এটো ফার্স্ট HTML হিসাবে রিলিজ হয়েছিল 1991 আর ফাইনালি HTML5 এটো হয়েছিল 2014 ক্লিয়ার। HTML normally represent করে structure of text হয়েছে যত নাকি series of element থাকে হয়েছে series of element ক্লিয়ার। তার বাজে কি হবে HTML ত যিবোৰ এলিমেন্ট সেই এলিমেন্টবোৰ ট্যাগত ৰিপ্ৰেজেন্ট কৰা যায় আৰু সেই ট্যাগবোৰ HTML ত কিটা শো নকৰে সেই ট্যাগবোৰ রেন্ডার্ড হয় হয়েছে সেই পার্টিকুলার যিবোৰ এলিমেন্ট আসলে সেই এলিমেন্টবোৰ পেজত শো কৰে। ক্লিয়ার? তো ইয়াতে আমি HTML এর জাস্ট স্ট্রাকচারখিনি চাই লওঁ মানে ওয়েব পেজটো কেনেকুৱা বনাইছে। সো ফৰ এক্সাম্পল মই গুগলৰ সোর্স কোডটো চাব বিচাৰিছো। সোর্স কোডটো দেখিছে এটা ভিউ পেজ সোর্স কোড। ইয়াতে ভিউ পেজ সোর্স কোডত আচ্ছা এইখিনি আছে আপোনাৰ HTML ৰ মানে কোড যেটো এই পার্টিকুলার গুগলৰ যেটো পার্টিকুলার হোম পেজটো বনাবৰ কাৰণে ইউজ কৰা যায়। ইয়াতে চাওক ইয়াতে ডকুমেন্টস যেটো টাইপ আছে এইটো HTML আছে দেখিছে হয়েছে। ইয়াতে HTML ট্যাগ ইউজ করা গৈছে হয়েছে ক্লিয়ার। তো তো জাস্ট বেসিক মানে HTML ৰ কোড লৈ হয়েছে HTML পেজ এটা ক্ৰিয়েট কৰো। ওকে ইয়াৰে যিমানবোৰ ডিটেইল থাকিব সেই ডিটেইলবোৰ মই নেক্সট ভিডিওত ওয়ান বাই ওয়ান ডিসকাস কৰিম হয়েছে। এটো মই জাস্ট এটা ওভারভিউ এটা দিছো। তো ইয়াৰ কাৰণে আপোনাৰ নোটপ্যাড লাগিব হয়েছে নোটপ্যাড। তো নোটপ্যাডত আপুনি কোডখিনি টাইপ কৰিব লাগিব। তো মই ইয়াতে ডকুমেন্টস টাইপটো দিছো। ডকুমেন্টস টাইপটো আপোনাৰ ডক টাইপ কি হ'ব আমাৰ HTML হৈছে ক্লিয়ার। তো ইয়াতে আমি ট্যাগটো ডিফাইন কৰিব লাগিব। তো সেইটো আমি কি হ'ব এইটো এটা কি হ'ব HTML ক্লিয়ার। তো ইয়াৰ পিছত এটা আহিব হেড হয়েছে যেটো নাকি আমি HTML ৰ টাইটেলটো আমি মানে ডিফাইন কৰিম। ফৰ এক্সাম্পল ইয়াতে চাওক ইয়াতে যেতিয়া গুগল বুলি সার্চ কৰিছো ইয়াতে টাইটেলটো আহিছে দেখিছা গুগল বুলি যেতিয়া আমি গুগল পেজটো অন কৰিছো হয়েছে। তো সেনেকুৱাতে ইয়াতে মই হেডটো ইউজ কৰিছো হেড ক্লিয়ার। তো ইয়াতে আমি টাইটেলটো ডিফাইন কৰিব লাগিব। তো সেইটোৰ কাৰণে আমি ইয়াক এটা ইউজ কৰিম। তো সেইটো হ'ল কি টাইটেল তো টাইটেলটো কি কৰিছো আমি পেজৰ নাম দিম। সাপোজ মই পেজৰ নাম দিছো সাপোজ কিটো পেজ টাইটেল বুলি দি দিছো মই পেজ টাইটেল। তো এইটো ট্যাগটো আমি ক্লোজ কৰিব লাগিব টাইটেল
ক্লিয়াৰ তাৰপিছত আমি হেডটো ক্লোজ কৰি দিব লাগিব ক্লিয়াৰ এতিয়া সাপোজ মই এই পেজৰ পিছত কিছুমান কন্টেন্ট লিখিব বিচাৰিছো তো হেতুৰ কাৰণে ইউজ কৰা যায় বডি হৈছে বডিৰ ভিতৰত আপুনি যিকোনো হেডিং ইউজ কৰিব পাৰে বা প্ৰেগাপ ইউজ কৰিব পাৰে মই সিম্পল এটা মই হেডিং এটা ইউজ কৰিছো h1 যেটো হেড বোল্ডত শো কৰিব তো সাপোজ মই লিখিছো this is a heading clear heading close কৰিব h1 close হৈছে তো ইয়াৰ লগতে মই পেজ এটা ডিফাইন কৰিম পেজৰ কাৰণে p ক্লিয়াৰ তো ইয়াতে লিখিব লাগিব যি লিখে এটা আপোনাৰ ইচ্ছা মই this is a sorry পেজ নহয় প্ৰেগাপ হয় people হৈছে মই প্ৰেগাপটো ক্লোজ কৰিছো p for প্ৰেগাপ ক্লিয়াৰ মই এইবোৰ ক্যাপিটাল কৰিছো না যাতে ভাল হয় হৈছে তাৰ পিছত আপুনি যেটো বডি হেৰিটো এটা আপুনি ক্লোজ কৰি দিব ক্লিয়াৰ হৈছে তাৰ পিছত ফাইনালি আপুনি HTML যেটো ফাৰ্স্ট বিগিন কৰিছিল না এটা HTML তো সেই HTML টো আপুনি ক্লোজ কৰিব লাগিব তো ক্লোজ কৰিবৰ কাৰণে স্ল্যাশ এটা ইউজ কৰিব তাৰপিছত HTML ক্লোজ এটা নেক্সট কাম আহে আপুনি এই পেজটো আপুনি সেভ কৰিব লাগিব সেভ কৰাৰ কাৰণে ফাইল আছে সেভ এজ কৰিব পৰা মই সেভ এজে কৰিছো সেভ এজ কৰি মই ডেস্কটপতে ৰাখি দিছো তো ডেস্কটপত মই ইউজ কৰিম এটো আপোনাৰ আপলোড কৰিছো সাপোজ মই এটো web.html ক্লিয়াৰ তো মই এটো সেভ কৰি দিছো এটো ইয়াতে দেখিছে web.html আহিছে হৈছে মই এটো ৰান কৰিছো open দেখিছে আহি গৈছে দেখিলা এটা প্ৰেগাপ কৰিছিল হয় এটা হেডিং কৰিছিল মানে বোল্ড ক্লিয়াৰ আহি গৈছে তো বাকি ইয়াৰে যিমানখিনি কন্টেন্টস আছে এই কন্টেন্টস খিনি নেক্সট ভিডিওত ওয়ান বাই ওয়ান ডিসকাস কৰি যাম তো আজিলৈ এৰিছো তো প্লিজ লাইক এন্ড সাবস্ক্ৰাইব কৰিব হৈছে তো এৰিছো বাই বাই